लगदा नहीं, दिल हथों बाहर हो गया, इश्क तेरा इश्क मैनू। नमस्कार बंधु बान्धवीসকল, মোৰ নাম চন্দন। মই আহি গ'লো আকৌ এটা নতুন ভিডিঅ' লৈ। আজি আমি বনাম আৰম্ভণিত দেখা ষ্টেটাছটো। এই ষ্টেটাছটো বনাব হ'লে আপোনাক এটা এপ্লিকেশ্যন আৰু কেইটামান মেটেৰিয়েলৰ প্ৰয়োজন হ'ব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে কাইনমাষ্টাৰ। এতিয়া আমি পোনপ্ৰথমে কাইনমাষ্টাৰ অ'পেন কৰিম। এয়া আমি আহি গ'লো এতিয়া কাইনমাষ্টাৰ হোম স্ক্ৰীনত। আমি পোনপ্ৰথমে প্লাছ আইকনটোত ক্লিক কৰিম। ক্লিক কৰি পেলাই 9:16 ৰেচিঅ' ছিলেক্ট কৰিম। এতিয়া আমি ইয়াত এড কৰিম বেকগ্ৰাউণ্ড ফটো। আপোনাৰ মন পচন্দৰ যিকোনো ফটো ছিলেক্ট কৰি ল'ব। মই ফটোকেইখন ছিলেক্ট কৰি লৈছোঁ। আপোনালোকে দেখিব পাইছে যে আমাৰ ফটো সকলো ছিলেক্ট কৰা হৈ গ'ল। এতিয়া পোনপ্ৰথমে ফটোখনত টেপ কৰিম। ফটোখনত টেপ কৰি কেঞ্চি আইকনৰ লগত থকা বক্সটোত ক্লিক কৰি ইকুৱেল চিহ্নত ক্লিক কৰি পেলাই ফটোখন জুম কৰি ল'ম। যিমানখিনি ফটো আছে চব তেনেধৰণে কৰি ল'ম সকলো। এতিয়া আপোনালোকে দেখিব পাইছে যে আমাৰ সকলোবোৰ ফটো জুম কৰা হৈ গ'ল। এতিয়া আমি ইয়াত এই প্লাছ আইকনটোত ক্লিক কৰি পেলাই ইয়াত ট্ৰান্সলেশ্যন এফেক্ট এড কৰিম। ট্ৰান্সলেশ্যন এফেক্ট এড কৰিব হ'লে প্লাছ আইকনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই গেট মোৰ অপশ্যনত যাব। তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি দেখুৱাই দিছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে যে আমাৰ ট্ৰান্সলেশ্যন এফেক্ট ডাউনলোড কৰা হৈ গ'ল। চিম্পলভাৱে পূৰণ চিটত ক্লিক কৰি বেক আহি যাম। এতিয়া আমি যিটো এফেক্ট ডাউনলোড কৰিছিলোঁ সেইটো এড কৰিম। 1, 2, 3, 4 যিমানলৈকে আছে এড কৰিম। তাৰপিছত আমি ইয়াত কালাৰ চেঞ্জ কৰিম। কালাৰ ৰাখিম ৰেড প্ৰথমটোত, তাৰপিছত গ্ৰীণ ৰাখিম। আপোনালোকৰ যোনটো কালাৰ ভাল লাগে সেই কালাৰটো ইয়াত এড কৰি ল'ব। এতিয়া মই সোনকালে ট্ৰান্সলেশ্যন এফেক্টবিলাক এড কৰি লৈছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে যে আমাৰ সকলোবোৰ ট্ৰান্সলেশ্যন এফেক্ট এড কৰা হৈ গ'ল। এতিয়া আমি সহজভাৱে যিখন ফটো ছিলেক্ট কৰিছিলোঁ যিকেইখন ছিলেক্ট কৰিছিলোঁ তাত টেপ কৰি পেলাই ফটোৰ ছাইজটো সৰু কৰি ল'ম। মই যেনেকৈ কৰিছোঁ ঠিক তেনেধৰণে কৰি ল'ব আপোনালোকেও। এতিয়া দেখিছে আমাৰ গ্ৰাফিক এড কৰিব হ'লে ফটোখনত টেপ কৰি লৈ আমি সেই ফটোখনত টেপ কৰি পেলাই গ্ৰাফিক এড কৰিম। আপোনালোকে গেট মোৰ অপশ্যনত গৈ পেলাই ডাউনলোড কৰি ল'ব। অথনি যেনেকৈ মই ডাউনলোড কৰি দেখুৱাইছিলোঁ ঠিক তেনেধৰণে ডাউনলোড কৰি লৈ ল'ব। এতিয়া আপোনালোকে দেখিব পাইছে যে আমাৰ সকলো গ্ৰাফিক এড কৰা হৈ গ'ল। এতিয়া আমি এই আইকনটোত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম। ভিডিঅ'টো এক্সপৰ্ট হোৱাৰ পিছত বেক আহি যাব হোম স্ক্ৰীনত। আমি আহি গ'লোঁ এতিয়া কাইনমাষ্টাৰ হোম স্ক্ৰীনত। চিম্পলভাৱে প্লাছ আইকনটোত ক্লিক কৰি যিটো ভিডিঅ' আমি এতিয়া এক্সপৰ্ট কৰিছিলোঁ সেই ভিডিঅ'টো ইয়াত ছিলেক্ট কৰি ল'ব। এতিয়া আমাৰ ভিডিঅ'টো ছিলেক্ট কৰা হৈ গ'ল। এতিয়া আমি ইয়াত এড কৰিম ব্লেক টেম্পলেট এখন, যাৰ লিংক ডিছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। সহজভাৱে লেয়াৰটোত ক্লিক কৰিব, মিডিয়াত যাব। মিডিয়াত গৈ পেলাই সেই টেম্পলেটখন য'ত ডাউনলোড কৰিছে তাৰ পৰা এড কৰি ল'ব।
এতিয়া দেখিব পাইছে যে আমাৰ টেমপ্লেট সিলেক্ট কৰা হৈ গ'ল। টেমপ্লেট সিলেক্ট কৰাৰ পিছত কেঞ্চি আইকনৰ লগত থকা বক্সটোত ক্লিক কৰি পেলাই ফুল স্ক্ৰীন কৰি ল'ম। তাৰপিছত তলফালে স্ক্ৰল কৰিলে দেখিব ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া আমি যিটো ভিডিঅ' এক্সপৰ্ট কৰিছিলোঁ অথনি সেই ভিডিঅ'টোত টেপ কৰি পেলাই এই তিনিটা ডটত ক্লিক কৰি পেলাই ডুপ্লিকেট এখন বনাই ল'ম। এতিয়া আমি ইয়াত এড কৰিম গ্ৰীণ স্ক্ৰীন, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। নহ'লে আপোনালোকে চাৰ্চ কৰিব পাৰে iMovie গ্ৰীণ ষ্টেটাছ বুলি চাৰ্চ কৰিলে ইউটিউবত আহি যাব। এতিয়া আমাৰ গ্ৰীণ স্ক্ৰীন এড কৰা হৈ গ'ল। এতিয়া আমি গ্ৰীণ স্ক্ৰীনটো অলপ ক্ৰপ কৰি ল'ম। যিকেইটা টেক্সট আছে সেইকেইটা চিলেক্ট কৰিম। মই যেনেকৈ কৰিছোঁ ঠিক তেনেধৰণে কৰি ল'ব। এতিয়া ৰাইট চাইডে তলত স্ক্ৰল কৰিলে দেখিব ক্ৰমা কী টিপি পেলাই এনেবল কৰি দিম। তাৰপিছত আমি এইটো অকণমান এডজাষ্ট কৰি ল'ম। মই যেনেকৈ কৈছোঁ ঠিক তেনেধৰণে কৰি ল'ব এডজাষ্ট। এতিয়া আমি এই গ্ৰীণ স্ক্ৰীনটো যিমানলৈকে আছে সিমানলৈকে ৰাখি পেলাই যিটো বেকগ্ৰাউণ্ডত ভিডিঅ' আছে সেইটো টেপ কৰি পেলাই কাটি দিম বাকীখিনি। এতিয়া দেখিব পাইছে যে আমাৰ ষ্টেটাছ সম্পূৰ্ণভাৱে কমপ্লিট হৈ গ'ল। এতিয়া আমি এই একাউণ্টটোত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম। আপোনালোকলৈ এটা সৰু অনুৰোধ আছে, যদি আপুনি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো এনেধৰণৰ ভিডিঅ' মই সদায় আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে। তেনেহ'লে বন্ধু বান্ধৱীসকল এতিয়া সময় হৈছে বিদায় লোৱা। লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই, জয় আই অসম। दिल तेरे बिना लगदा नहीं, दिल हथों बाहर हो गया।